মায়েও ভাবিছে কৰ ল'ৰা কি ল'ৰা বাদ দে কিনো ইমান এজনী ছোৱালীৰ লগৰ কাৰণে লাগি থাকিম বুলি ভাবি কিন্তু বাদ দে হাৰামি আছিলে সেইকেইজনী কৈছে নহয় হেৰিয়ে হৈ আছো কৈ দিয়া আজি মানে আপোনালোকৰ আগত আমি গাভৰুতে মানে ডেকা গাভৰু হৈ থাকোঁতে কেনেদৰে কাজিয়া লাগিছিলোঁ কি সৰু সৰু কথাত সৰু কাজিয়া লাগিছিলোঁ সেইটো দেখাম মানে কম বুলি ওলাই আহিছোঁ আৰু মানে কেনেকৈ কি হৈছিলে আপোনালোকৰতো হয় চাগে ন গাভৰুতে ডেকা গাভৰুতে বা এতিয়াও চলি আছে কাৰোবাৰ বা কিছুমানৰ শেষ হ'লগৈ আৰু তেনেকুৱা ধৰণৰ আমাৰো মানে কওঁ বুলি ভাবিছোঁ আজি মানে নিজকো মনত পেলাই কিনি আৰু তুমি ষ্টাৰ্টিং কৰা নিজকো মনত পেলাই কিনি ৱাহ হোৱা নাই কাট কৰা আৰু কি বুলি কয় আমাৰতো মানে তেনেকুৱা একো ৰুম চুম নাই ভালকে বহিবৰ কাৰণে সেইকাৰণে বাহিৰতে আহি লৈছো আৰু বতাহ দি আছে অলপ আৱাজটো নাহিব পাৰে জোৰকে ক'ব লাগিব অলপ জোৰকে ক'বা দেই অঁ তো আজি আমি সেই আপোনালোকৰ আগত লৈ আহিছো আমি আগতে ডেকা গাভৰুত মানে বহুত কেংকুং কাং লাগিছিলো আৰু কি ক'ব আপোনালোকেতো লাগেই চাগে এনেকে এতিয়া লাগিয়ে আছে চাগে কিছুমানেতো মোবাইলত বিশেষভাৱে যেতিয়া আমি ডেকা বোলে ডেকা গাভৰু হৈ থাকো মানে 18 বছৰৰ পৰা 19 বছৰ বা 20 বছৰ এইখিনি বছৰ মানে মানুহৰ কি হয় ল'ৰা ছোৱালীবোৰ বহুত মানে আৰু আমি বাৰু ল'ৰা ছোৱালী আৰু কিন্তু এতিয়া বেয়া পতা লগে আমি এতিয়া ল'ৰা ছোৱালী নহয় আৰু মই এতিয়া মতা হ'লো একদম মানুহ হ'লো মই আৰু এটা এজনী মহিলা মাইকী হ'লগৈ আৰু মাইকী হ'লগৈ আৰু আপোনালোকে চাই থকা কিছুমানতো ল'ৰা হ'ব পাৰে বা ছোৱালী হ'ব পাৰে কিছুমান মহিলাও হ'ব পাৰে বা কিছুমান মতা মানুহ হ'লগৈ আৰু মানে মানুহ হ'লগৈ আৰু মেন বুলি কয় নহয় তো সেই আজি আপোনালোকক কওঁ বুলি লভ ষ্টৰিটো ক'লোৱে বাৰু হ'লেও আপোনালোক যদি লাগে প্ৰথমৰ পৰা কি হৈছিলে কি হোৱা নাই যদি লাগে যদি ক'ব তাৰপিছত আমি আৰু আনিম বাৰু আমি বনাইছোঁ ভিডিঅ'টো বাৰু বহুতে নাচাবও পাৰে হয় নাই তো এতিয়া আমি ক'ম যে আমাৰ মাজত কেনেকুৱা কি কাজিয়া হৈছিলে তো প্ৰথম মোৰ মনত থকাৰ মতে কি হৈছিলে যেতিয়া আমি আহিলোঁ ৰিলেশ্যনশ্বিপত তাৰপিছত কি হ'ল তাই মানে তেজুৰ পৰা কোন আহিছিলে সেইজনী ছোৱালীজনী যে নামচাই অঁ নামচাই পৰা পেহীৰ মানে ভনীয়েক আৰু পেহীৰ ভনীয়েক এজনী আহিছিলে আৰু ঘৰলৈ তাৰপিছত আৰু তাইক লৈ গ'ল আৰু তেজুলে নামচাইলৈ লৈ গ'ল নামচাইলৈ লৈ যোৱাৰ পাছত তাই মানে কি শ্বৰ্ট ড্ৰেছ মানে পিন্ধি ভাল পায় আৰু তাৰ মোৰো ভাল নালাগে আগৰ পৰা শ্বৰ্ট ড্ৰেছ পিন্ধাটো মানে ইয়ালৈকে অকল পিন্ধিলে পেটটো ওলাই থাকিলে আকৌ অকণমান পিন্ধিলে ইয়ালৈকে হৈ গ'ল তেনেকুৱা মানুহ ভাল নালাগে মই পিন্ধিব এলাউ নকৰোঁ মোৰ ভাল নালাগে এনেকুৱা সৰুৰ পৰাই ভাল নালাগে মানে মোক সেইবোৰ আৰু নিজৰ পাৰ্চনেল একো অপিনিয়ন থাকে সেইবোৰ পাৰে একো নাই বাট মই মানে ভাল নাপাইছিলোঁ আৰু যোনে যি কাপোৰ পিন্ধিব পাৰে আৰু এইটো মোক একো ক'ব নাযাওঁ বাট মোৰ সেই সময়ত ভাল নালাগিছিলে আৰু তো তাই পিন্ধিব মন কৰে মানে মই নালাগে বুলি কওঁ আৰু তাই মানে সেই পেহীৰ মানে ছোৱালীজনীয়ে কয় তোৰ বয়ফ্ৰেণ্ডটো কি মানে কিয় আমাৰ বোলে বয়ফ্ৰেণ্ডবোৰ বোলে একদম যি মন যায় তাকেই পিন্ধিব দিয়ে কয় আৰু মানে ইমান শ্বৰ্ট ড্ৰেছ পিন্ধিলে একো নকয় আমাক এনেকৈ কৈছে আৰু তাই মোক কৈ আছে এইবোৰ কথা আৰু আৰে অৰুণাচলৰ মানুহ হয় তাত পিন্ধা উৰাটো অলপ বেলেগ তাত যেনেকৈ পিন্ধিব পাৰে সিহঁতে জেঙে পেণ্টটো পিন্ধি যাব পাৰে এইবিলাক কি তুমিও পিন্ধিবা নি মই কৈছোঁ আৰু খং কৰিছোঁ আৰু তাই মানে পূৰা খং আৰু নাই মই পিন্ধিমেই পিন্ধি ফটো মাৰিলেই আৰু তাৰ মই ইমানে যদি তোমাৰ কিবা হৈছে তাই মানে নালাগে আৰু বোলে তোমাক বোলে এৰি দিব আৰু বুলি কৈছে আৰু ঠিক আছে তাৰপিছত মানে মোক ফোন নকৰে ব্লক কৰিছে এনেকৈ মই মানে পাগল নিচিনা লাগি আছোঁ আহাটো কেইদিনমান হৈছিলে হ'লেও লাগি আছোঁ আৰু মই ফোন কৰিছোঁ নাই লাষ্ট বাৰে ফোন কৰোঁ নাই নামানে লাষ্ট বাৰে ভিডিঅ' কল কৰোঁ কৈছোঁ নাই নামানে কলেজৰ পৰা আহিলোঁগৈ তেতিয়া লাষ্ট বাৰৰ কাৰণে আৰু একদম চেষ্টা কৰি লাষ্ট ভিডিঅ' কল কৰিলে আৰু কৰাৰ পাছত তাৰপিছত নাই আৰু মই বাদ দে কিনো ইমান এজনী ছোৱালীৰ লগৰ কাৰণে লাগি থাকিম বুলি ভাবি কিন্তু বাদ দে বুলি কৈ দিলোঁ আৰু তাৰপিছত তোমাৰ কি হৈছিলে কৈ দিয়াচোন মনতে নাই মোৰ এতিয়া সি কৈ আহিছে যে মোৰ তেতিয়াই মনত পৰি গৈছে তাৰপাছত আৰু সি মোক ব্লক কৰি দিলে 1 দিন 2 দিনকৈ 4 দিনমান কথা পতা নাই আমি ন 4 দিন পুৰাপুৰি সেইটো মনত আছে বাৰু এইটো মই পাহৰিব নোৱাৰোঁ 4 দিন যেতিয়া কথা পতা নাই মই মানে পাগল নিচিনা হৈ গৈছোঁ আৰু যেতিয়া ঘৰত আহি গ'লোঁ আৰু মোক কণ্টেক্ট কৰা নাই একো কৰা নাই ইমান ফোন মাৰিব চেষ্টা কৰিছোঁ নাই ফোন নামাৰে লগৰখিনিক ফোন মাৰোঁ উঠাই কিনিও মানে তাৰ কথা নকয় একো তেনেকৈ লাগি আছে 4 দিনমান উপায় নাপায় আৰু তাৰপাছত মই কেনেকৈ কওঁ পাইছিলে মজা আৰু তাই একদম কেনেকুৱা হৈ গৈছিলোঁ মই নিজে নাজানো আৰু তাৰপাছত তাৰ এক্সটোক মই মেছেজ কৰিছিলোঁ হা মানে এনেই আৰু আন্দাজতে মই মেছেজ কৰিছিলোঁ যে তোমালোকে কথা পাতা নেকি বুলি এনেই আৰু সি
তাই ছোৱালীজনীয়ে ক'লে মানে পাতো কেতিয়াবা এইটো মোক একদম ডাইৰেক্টলি একেবাৰে নাপাতো কথা একেবাৰে এদিনো মান লগত এনেকৈ কৈ থৈছিলে কিন্তু এইটো কাহানি আমি পাছত কম না সেইটো এইটো বেলেগ হয় ন তাৰে কাজিয়া লগাখিনিয়ে কৈছে সেইদিনাখন মই গম পালোঁ গৈছিলে আৰু মই পাগল নিচিনা হৈ গৈছোঁ ন মোৰ ফোনো উঠোৱা নাই এইফালে কথা পতা বুলিও গম পালোঁ তাৰপাছত নাই এইটো বেলেগকে কম আকৌ বেলেগ এটা ভিডিঅ' ধুনীয়াকৈ কৈ দিম বুজাই কিনি এতিয়া নালাগে সেইখিনি সেনেকৈ আৰু তাৰ বাৰু কথা পাতি হ'লগৈ আৰু মানে এইডোখৰতে মানে বহুত একদম ডাঙৰ ঘটনা এটা আছে সেই ঘটনাটো বেলেগকৈ আপোনালোকক বহলাই কিনি ধুনীয়াকৈ কম কি হৈছিলে মানে কোনো ভাবিব পৰা নাছিলে এইটো ঘটনা যে হ'ব বুলি মোৰ মানে বহুত ভয় খাই গৈছিলোঁ কি হ'ব কি নহ'ব এনেকৈ বুলি আৰু সেইটো বাৰু তাৰ পাছৰ পৰাই দুটাই চিৰিয়াছ হৈ গ'লো আৰু ন সেই তাৰপিছতে ঘটনাটোৰ পাছৰ পৰা মই লাইটলি লোৱা আছিলে আৰু তাৰ সেইখিনি হ'ল তাৰপিছত মানে তাইৰ অলৰেডি এটা বয়ফ্ৰেণ্ড আছিলে মানে যাৰ লগত মানে বহুত কাজিয়া পেচাল হয় মানে এৰাই হৈ আছিলে আৰু মানে তাই এৰিছিলে আৰু কিন্তু ল'ৰাটোৱে এৰা নাছিলে আৰু সেনেকৈ এদিন কি হ'ল ৰাস্তাতে গৈ আছিলোঁ আমি দুজনে গৈ থাকোঁতে কি হ'ল সেই ল'ৰাজনক মানে মেছেজ কৰি আছে আৰু তাই মানে মনে সেই ল'ৰাটো মেছেজ কৰি আছে মানে বাই চান্স তাক দেখি পালে চাগে আৰু মেছেজ কৰি সুধিছে আৰু তাই মোক কি কৈছে যেতিয়া মানে ল'ৰাটো আহিলে সি ল'ৰাটোৱে অলৰেডি জানে আৰু মই ইয়াৰ লগত আহিছোঁ নতুনকৈ বুলি সেয়াই আৰু পিছা কৰি জানি বুজি মানে ফোন কৰিছে আৰু মেছেজ কৰিছে ল'ৰাজন আহিলে ওচৰলৈ তাৰপিছত মানে তাই মানে মোবাইলটো কাঢ়িখিনি লৈ গ'ল তাই মোক কি কৈছে খুৰা বোলে খুৰা মইনো কি জানো আৰু খুৰা মইতো আৰু অকৰা নিচিনা ল'ৰা আৰু সৰু হ'ব পাৰে মই দেখা নাই কোনো হয় আৰু সৰু খুৰা বুলি কৈছেতো হয় আৰু তাৰপিছত আৰু মই কি বুলি ক'ম আৰু গ'লোগৈ আৰু তাৰপিছত আৰু মোৰ চিন্তা হয় যেতিয়া খুৰাকে দেখি পালে কি হ'ব কি নহ'ব সেনেকৈ তাৰ পাছত কৈছে সেনে বোলে সেইটো তাৰ এক্স এইটো কি কথা আকৌ এক্সো নহয় মানে এৰাই হোৱা নাই আৰু ভালকৈ কাৰণ তাইৰ মাকৰ লগত সেই ল'ৰাজনৰ মানে ভাল সম্পৰ্ক এটা আছিলে আৰু হ'ব পাৰে ল'ৰাজন অলপ মদ চদ খাই মানে অলপ বেছি কেনেকুৱা টাইপৰ তুমি কৈ দিব পাৰিবা সেইটো মইতো কি জানো বহুত বেলেগ টাইপৰ আৰু এইবিলাক ভিডিঅ'ত কোৱাটো জৰুৰী নহয় বুলি ভাবোঁ আৰু মানে মই যেনেকুৱা বিচাৰোঁ তেনেকুৱা টাইপৰ একেবাৰে নহৈছিলে আৰু সেয়াই অলপ কথাত মাৰপিট কাজিয়া একদম কিবা কিবি ধৰণৰ মদ চদ খোৱা মানুহ মই বেয়া পাওঁ তেতিয়া টাইমত আৰু এতিয়া ভাল পোৱা এতিয়াও বেয়া পাওঁ মানে এতিয়া ই নাখায় ই নাখায় তাৰপিছত মানে সেই ল'ৰাটো গম পালে মানে তাইৰ মাকৰ লগত মানে এতিয়া মোৰ শাহু মাৰ লগত মানে তাইৰ সম্পৰ্কটো অলপ ভাল আছিলে যিমান যি নহওক যদি মানুহে সদায় মানে অহা যোৱা কৰি থাকে মা বাপেকৰ লগত কথা পাতি থাকে সম্পৰ্কটো ভাল হৈ যায় নহয় জানো তো তাইৰ মাকেও বিচাৰিছিলে যে সেই ল'ৰাটোৰ লগতে তাই বিয়া হোৱাটো বা তাইৰ লগতে সম্পৰ্কটো থোৱাটো আৰু সেনেকুৱা আছিলে তাৰপিছত কি হ'ল সেই ল'ৰাজনে গৈ কিনি ঘৰত কৈ দিলেগৈ এনেকুৱা বুলি সেইদিনাখন মানে পূৰা হাই কাজিয়া আৰু মানে তাইৰ লগত পূৰা হাই কাজিয়া মা আৰু তাইৰ লগত ই কয় কি কৈছা তুমি কৈ দিয়া কৈছোঁ আৰু তই মাক মই ইমানটো পৰ্যন্ত কৈ পাইছিলোঁ মানে ইমান যদি ভাল লাগিছে তই সৰু ছোৱালীজনীক দি দে নহ'লে তই যাগে তেনেকৈ মানে বাধ্যত কৰি মেলি তেনেকৈও কৈ পাইছিলোঁগৈ আৰু মানে মায়ে ভাবা নাছিলে এতিয়া ইও অচিনাকি ল'ৰা এটা নহয় এটাৰ লগত কথা পাতি মই বহুত দিন কেইমাহমান ৰিলেশ্যনত আহিছিলোঁ যেতিয়া এটাৰ লগতে থাকক কোনো লফংগ বুলি ভাবি কিনি মানে সি আহি কিন্তু ঘৰত তেনেকৈ কৈছে তেনেকুৱা ল'ৰা চিনি নাপায় জানি নাপায় সেনেকৈ তেনেকৈ বুলি দেখিবলৈহে তেনেকৈ বুলি লগালেহি মাক আৰু সেয়া মায়েও ভাবিছে ল'ৰা কি ল'ৰা এটা ল'ৰাৰ কাৰণে এটাক এৰিবলৈ ভাল কথা নেকি এনেকৈ মাৰ মনটো সেনেকুৱা আৰু ন মানে সেইটো সময়ত ইয়াকো বুজি পোৱা নাছিলে আৰু একো চিনি নাপায় নহয় সেইটো সময়ত অভিয়াছলি মই যদি নতুনকৈ আহিছোঁ তাৰ মাকেতো মোক চিনি নাপায় দেখি পোৱা নাই অভিয়াছলি ভাবিব কি তাই ইউজ কৰি পেলাই দিম বুলি সেনেকুৱা টাইপ কলেজত তাতে পঢ়া একেলগে মানে যিমান যি নহওক সেই আগৰ ল'ৰাজনৰ লগত এটা বিশ্বাস এটা বহি গৈছিলে মাকৰ হয় নাই এনেকৈ তাই বুজি পোৱা নাছিলে বাট তাই আকৌ ভাল নালাগিছিলে এৰিব মন আছিলে বাট মাক আৰু তাইৰ লগত মানে বহুত ভীষণ কাজিয়া আৰু তেতিয়া মানে শাহুমায়ে মোক প্ৰায় কয় এইটো কোন বিষ্ণুনো কোন কি এইটো কুকুৰনো এনেকুৱা যি টি বুলি কয় আৰু মোক মই শুনি থাকোঁ আৰু মই ভাবোঁ আৰু তেতিয়া মোক চিনি নাপায় এতিয়া জানিলেতো এনেকৈ কিয় ক'বনো বুলি আৰু ক'ব দিয়ক আৰু কাৰণ তাইতো বুজি পোৱাই নাছিলে মই তাইক বহুতখিনি কথা বুজাই থওঁ নহ'লে তাই ক'ব মই মৰিয়ে যাওঁগৈ আৰু ইটো সিটো মানে বহুত কি ক'ম আৰু আমি ইয়াত ক'বলৈ আহিছিলোঁ আমাৰ মাজত সৰু সুৰা কাজিয়া বাট লাইনটো গ'ল ক'বাতে এনেকৈ হ'ল দেন আপোনাৰ সেনেকৈ হয় মাও বুজাই মানে মোক বুজাব নোৱাৰিলেগৈ শেষত
মানে মই এটা কথাকে কৈ থাকিলোঁ যে মই ইয়াকে ভাল পাওঁ ইয়াকে ভাল পাওঁ, মুখামুখি কেতিয়াবা এদিন দুজন থাকিলেও মই ইয়াকে ভাল পাওঁ বুলি ক'লোঁ আৰু তেনেকেই দিনবিলাক গ'ল আৰু ইটো সিটো কাজিয়া। আৰু মই বিশেষকৈ ইয়াক মানে ছোৱালীৰ লগত একেবাৰে সহ্য কৰিবই নোৱাৰিছিলোঁ আৰু দেই। সেইটো আমাৰ সৰু সুৰা কাজিয়াৰ মাজত মানে বহুত কাজিয়া হৈছিলে, কাৰণ ইয়াৰ পাতি লোৱা বা হওক লাগিলে ভণ্টিয়ে হওক যোনে হওক, বিষ্ণু দাদা মাতিলেও মোৰ মানে বিৰাট টিকিচকৈ খং উঠি ওলাইছিলে সেইটো সময়ত। মানে মই এতিয়াও বাৰু সেইটো সময়ত বুলি নহয় এতিয়াও চাব নোৱাৰোঁ কাৰো লগতে ইয়াক। হে আৰু সেইবিলাকৰ পৰাই আমাৰ কাজিয়াবিলাক আৰম্ভ হৈছিল নহয় জানো। মোৰ ক'বলৈ গ'লে মোৰ ইমানেই ভাল বা কিছুমান আছিলে, মানে বহুত সঁচাকে আৰু মানে ইমানে ভাল নক'বা, ভিডিঅ'ত হাৰামি আছিলে সেইকেইজনী। কৈছোঁ নহয় মই ভিডিঅ' চাইছোঁ যদি হাৰামিয়ে আছিলি। ইমানে মানে একদম মোৰ কথা চুগলি লগাই নহয় মানুহটো, মানে মোৰ একদম কথা পাতিব মন নকৰা হৈ গৈছিলে ইটো সিটো। সেইকাৰণে ময়ো বহুত চালাক আছোঁ ন, এনেকুৱা জালত ফচালেও ইয়াক গোটেই বায়েককেইজনী ভনীয়েক বায়েক হওক চব দূৰ হৈ বাট গ'ল। যি হওক যি নহওক বা কেইজনীকে মৰম কৰিছিলে বাৰু দেই। মই বেয়া বৰ বুলি মৰম কৰিছিলে। নকওঁ নহয়, বা হিচাপে সিহঁতৰ যি হওক যি নহওক যি প্ৰব্লেম আছিলে, বাট এজ এ বা হিচাপে মৰম কৰিছিলে আৰু সেইটো মই জানো। তাৰপিছত সেইখিনিতো সেই বা কেইজনীকে চব আঁতৰাই দিলে। তাৰ ভনীয়েক কেইজনীমান আছিলে সেইকেইজনীৰ লগতো হাই কাজিয়া লাগি মানে মোৰ লগত লাগি চবকে হ'লেও ডাঙৰ মানে হওক সৰু হওক চবকে মই আঁতৰাই দমটো দিলে। দিলোৱে। দেন আফটাৰ মোৰ এজনী বেষ্ট ফ্ৰেণ্ড আছিলে, নেপালী ছোৱালী আৰু তাইৰ লগতো মানে খাং খুং কি মানে বহুত লেতেৰাকে ক'লো আৰু তাকো মই মানে উপায় নাই। মাজতে মানে বহুতখিনি কাহানী হৈ গৈছিলে, আৰু সেই কাহানীখিনিৰ পৰাই মানে আমাৰ অলপ বহুতখিনি হৈ গ'লে, কিন্তু ক'ব নোৱাৰোঁ বাৰু। বাট হ'লেও আৰু বহুত হৈছিলে আৰু আমাৰ কাজিয়াৰ বিষয়ে কম বুলি আমি বেলেগতে গ'লোগৈ। এই কাজিয়াখিনিতে লাগি আছোঁ বাৰু। সেয়াই আৰু ইটো সিটো কাজিয়া তেনেকৈ চলিলে। বেছি দিন হ'লেও নচলিলে ন, আহি পেলাবলগীয়া হ'ল আৰু কাজিয়াৰ মাজেই। তাই মানে বেংগলোৰ গৈছিলেগৈ আৰু সেইটো এটা বেলেগ পাৰ্টত ক'ম বাৰু কাহানীটো। তাৰপিছত মানে যেতিয়া নেকি মোক তাই মানে বেলেগ ভণ্টিয়ে হওক যিয়ে হওক যাব নিদিয়ে, সেইকাৰণে ময়ো মানে তাই কাৰ লগত যাব নিদিওঁ আৰু। বাট তাই মানে মনে যায়গৈ আৰু এই মানে দদাইক না কি লাগে, দাদাই লাগে আৰু কোন? চাইলেণ্ট বয়, চুগাৰ বয় বুলি ছেভ কৰি থৈছিলে তাইক দিয়ে মানে। আমাৰ দাদা মামীৰ ভাইটি আৰু আমাৰ ভাইটি আৰু নিজৰে লাগে আৰু, হ'লেওতো মানে মই গম নাপাওঁ তেতিয়া ভালকৈ, লগ পোৱা নাছিলোঁতো মানুহ ল'ৰাজনক। তাৰপিছত আৰু তাইৰ লগত যায় আৰু মোৰ মানে পূৰা খং আৰু তুমি বোলে কিয় যাব তেনেকৈ পূৰা লাগো আৰু কাজিয়া। ফটো চটো যদি আমাৰ জেঠাই ল'ৰা কাৰোবাৰ লগত মাৰোঁ তেতিয়াও তাৰ খং উঠে। তাই মানে কিয় কেনেকুৱা মাৰিম বদমাছ আছিলে, যদি কাজিয়া কৰোঁ তাই মানে কৈ এক্সৰ ফটো লগাই দিব ষ্টেটাছত, কৈ ল'ৰা আনি লগাই দিব, কৈ মানে লেংটা পেংটা মানে একদম কি বুলি কয় গাত কাপোৰ নথকা ল'ৰা ফটো লগাই দিব। মানে কেতিয়া লগালো? পেণ্টটো পিন্ধি থাকে আৰু, কিন্তু এই ওপৰত মানে চোলাটো নিপিন্ধে আৰু। কেতিয়া নিপিন্ধিলে? এই টেটুত লগা ল'ৰা এটা আছিলে নহয়, তাৰ ষ্টেটাছ থৈ দিব। এইবিলাক অলপ মানে স্ক্ৰীনশ্বট মাৰি ফটো ষ্টেটাছ লগাই পুৰা মানে দেখাবলে আৰু জ্বলাবৰ কাৰণে জ্বলাই না কি বেলেগকে অফেয়াৰ নাছিলে নহয়। এফেয়াৰ নাথাকিলেও কি হ'ব, মোৰ মানে পূৰা জ্বলাই আৰু মই তাইক কওঁ আৰু মই কিন্তু তাইক আজিলৈকে এনেকৈ কৰি নাপালোঁ। মই কৰা হ'লেতো পাগলে হৈ গ'লি চাগে ভাই, কিন্তু মই সেইবোৰ কৰি নাপালোঁ, কাৰণ মই এজন মানে এনেকুৱা ল'ৰা আছিলোঁ, মই মানে আজিলৈকে ছোৱালীক কি বুলি কয় মেছেজ কৰি পোৱা নাই বা কল কৰি পোৱা নাই নিজে। যিমানবাৰ মই ছোৱালীবোৰ লগত পতাইছোঁ বা মোৰ ৰিলেশ্যনশ্বিপত আছিলে, প্ৰথমবাৰ সিহঁতেই মোক কণ্টেক্ট কৰে বা সিহঁতেই মোক বেছিভাগ মানে মেছেজ কৰে আৰু। এজন দুজন আছে যাৰ লগত মই ডাইৰেক্ট মই নিজে কণ্টেক্ট কৰিছোঁ আৰু বা মই তোমাক ভাল পাওঁ এনেকৈ কৈ পাইছোঁ আৰু, বাকী তেনেকৈ একো নাই। এয়াই আৰু আমাৰ মানে কি ক'বা বহুত সৰু কথাত কাজিয়া লাগিছিলোঁ মানে একদম কি ক'ম, ইমান ভীষণ কাজিয়া কান্দা আমাৰ কুটি। মানে গোটেই জীৱনটো কাজিয়াতে গ'ল, এতিয়াও মাজে বাৰু কাজিয়া হৈ থাকে। তথাপিও মৰম সকলোতকৈ বেছি আমাৰ মাজত ন। তাইকতো বাৰু মই কেজুৱেলি লৈছিলোঁ, মই ভবা নাছিলোঁ যে তাইৰ লগতে মোৰ সম্পৰ্কটো আৰু বেছিকৈ বাঢ়িব বা আগবাঢ়িব বুলি। মইতো এনেই থাকিলেও থাকিব নাথাকিলেও নাই, সেনেকৈ বুলিহে লৈছিলোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে ইয়ালৈকে যে ভিডিঅ' চালে নেক্সট ভিডিঅ' কিহৰ ওপৰত বনাম। এই ভিডিঅ'টো বাৰু বুজি পাবও পাৰে নাপাবও পাৰে, কাৰণ মাজতে অলপ বতাহ মাৰি দিলেতো আৱাজখিনি ক্লিয়াৰলি আহিব নাহিব নাজানো, আৰু আমাৰ লগত মাইকো নাই তেনেকৈ, কাৰণ টকা নাই যে লাহে ধীৰে ল'ম আৰু আপোনালোকে টকা লাগে, একচুৱেলি টকা লাগে মানুহক, জানে নাই? টকা পইচাহে মানুহক কিবা কৰে। চকী অৱস্থা দেখিছে নহয়। বাট একো নহয়, ধৈৰ্য্যৰ ফল মিঠা বুলি কয়, এদিন নহয় এদিনটো হ'বই। সদায়তো মানুহে দুখীয়া হৈ থাকিব নোৱাৰে নহয় জানো। নিজৰ মাইণ্ডছেটটো ভাল কৰিব লাগিব, ঠিক কৰিব লাগিব, দেন আফটাৰ বাঢ়ি যাব লাগিব আৰু
সেয়াই আপোনালোকৰ নেক্সট ভিডিঅ' কেনেকুৱা টাইপৰ লাগে সেইটো জনাব আমি সেনেকৈ বনাব চেষ্টা কৰিম আৰু বা ঘৰৰ কাম বন ঘৰৰ কাম বন কৰাৰ নিচিনাই ভাল লাগে নে আমি দুজনে বহি কিনি কিছুমান লভ ষ্টৰিয়ে হওক কথা বা কিছুমান শ্বেয়াৰ কৰাটো বিচাৰে নে কেনেকুৱা ধৰণৰ বিচাৰে আৰু আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব যদি শেষলৈকে ভিডিঅ'টো চাই আছে আৰুতো আপোনালোকৰতো বহুতৰ চলি আছে চাগে কাজিয়া সৰু সুৰা কাজিয়া শ্বেয়াৰ কৰিব ষ্টৰিবোৰ আমি কাজিয়া নহ'লে জীৱনটোত মৰম চেনে একো নাই কাৰণ কাজিয়া কৰাৰ পিছত যিটো মৰম নহয় যিটো ফুচুলাই নহয় সেইটো বিৰাট ভাল লাগে সেইটোৱে এইবোৰ বেলেগ দিনাখন বনাম বিয়াৰ পাছত কেনেকুৱা অৱস্থা হ'ল বা সেয়াই আৰু লাহে লাহে কমগৈ আৰু চব একচুৱেলি আমি মেইন ভিডিঅ' এটা বনাব আছে সেইটো হ'ল বিয়া কিয় পাতিবলগীয়া হ'ল হয় নাই কোৱাচোন আমি বিয়া কিয় পাতিবলগীয়া হ'ল এইটো বহুত ডাঙৰ ৰিজন সেইটোৰ বিষয়ে এদিন ভালকৈ স্পষ্টকৈ বনাম বুলি ভাবি আছোঁ আমি তো আজি সিমানতে শেষ কৰিছোঁ কাৰণ তাইতো এনেই লেধেমিকৈ বহি আছে একো কোৱাও নাই কোৱা নাই বোলে মই একো কোৱাই নাই তো আজি ভিডিঅ'টো বেছি দীঘল হৈ যাব নহ'লে তো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ আৰু বাকী যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু মৰমীয়াল এটা কমেণ্ট নিশ্চয় জনাই দিব সেয়াই আৰু যিমান পাৰোঁ আপোনালোকক যি বিচাৰে সেই ভিডিঅ' দিব চেষ্টা কৰিম আৰু ক'ব আৰু বাই বাই আজিলৈ কাৰণে আহিছোঁ দেই বাই বাই